Hey guys, Assalamualaikum, Namaskar, welcome to my YouTube channel Mamoni Assamese blog. সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আশা কৰিছো সকলো সুস্থ আছে, ভালে আছে। তো গাইস আকৌ এটা নিউ ব্লগ লৈ আহি গলো। তো গাইস এতিয়া বাজিলে দুপৰীয়াৰ 3টা। তো এতিয়া আমি যাবলৈ ওলাইছো বাইটিৰ ঘৰত। তো এতিয়া বাইটিৰ ঘৰত গৈ আছো। তো যাই আপোনালোকক সকলোকে গোটেইখিনি দেখুৱাম। তো চাই যাব একদম ভিডিওটো শেষলৈকে। তো গাইস এইখন হৈছে আমাৰ গাঁও, এইখন সাইডত স্কুল, এইখন হৈছে গাঁও এইফালে। আৰু এতিয়া আমি গৈ আছো আৰু গাঁৱৰ কিবা কিবি দেখাম, আপোনালোকে চাই যাব শেষলৈকে। তো গাইস এইটো আমাৰ ঘৰ আৰু এইখন পথাৰ আৰু এইখন দেখিছে পাহাৰ আমাৰ ঘৰৰ ওচৰত। এইফালে স্কুল আৰু এইফালে ব্লক ইটাৰ কোম্পানী। এইখন হৈছে মোৰ গাঁও আৰু বেছ গাঁও মোৰ গাঁও। তো এইখন হৈছে মোৰ গাঁও আৰু আপোনালোকে চাব মোৰ গাঁওখন পুৰা দেখিব গোটেই গাঁওখন। তো এইফালে এইখন হৈছে, এইফালে আৰু গাঁও মানুহ আছে কনেকৰ এইফালে চাই। তো গাইস আৰু আপোনালোকক কিবা কিবি দেখাম। এইফালে এইটো এটা কোম্পানী, এইটো এটা মন্দিৰ আৰু আগত ইয়াত আছিলে এখন ডাঙৰ পথাৰ। আমাৰ বহুত স্মৃতি জড়িত হৈছে ওচৰেদি গৈ আছো আৰু ইয়াত বনাইছিলো আগত আমি ভিডিঅ' পথাৰত সকলোৱে। ইয়াত ডাঙৰ পথাৰ আছিলে, যদি এইখিনি নাথাকিলে তেতিয়াহ'লে আমি পাহাৰত যাব পাৰিম। আৰু তো আপোনালোকক দেখাইছিলো পাহাৰৰ পিছফালে এইখিনি আগতে আমি গৈছিলো বগৰী খাবৰ কাৰণে। এতিয়া নাই, বগৰী গছ আছে আৰু আমি বগৰী খাইছিলো। এতিয়া বাৰু বগৰী নাই, কিন্তু যদি এতিয়া বৰ্তমান আছে বগৰী গছ, কিন্তু যাবৰ কাৰণে জাগা নাই। কোম্পানী ৰাস্তা নোহোৱা কৰি দিছে দেই। উফ দু হেভি দু হেভি ফুল হেভি দু এতিয়া আমি আহিছো ফুৰিবৰ কাৰণে। অ' মাই, ইয়াৰ ওপৰত উঠিব পৰা নাই মই, কেনেকৈ উঠি ভাবি পোৱা নাই। অ' মাই গড, সকলো উঠিছে, মই উঠিব পৰা নাই। অ' মা অ' বাবা ৰে বাবা, কিবাকৈ উঠিলো, কিবাকৈ ওপৰলৈকে উঠি আহিছো আৰু বহুত জোৰে ভয় লাগিছে। হৈছে আমাৰ এইবিলাক লোকেল বান্দাৰ। যাই পালো বাইটিৰ ঘৰত আৰু এতিয়া বহি আছো আমি। এইফালে আমাৰ মাহী মৰমী মই আৰু বহিছো আৰু বাইটি কৰিছে। এতিয়া বহিছো বাহিৰত আৰু এইফালে টিকু ভাগিন চানা বয়সত একে। তো ভাগিন নহয়, এনেই নামকাৰীয়ে মাতে, সিও মোক নামকাৰী মাতে, ময়ো তাক নামকাৰী মাতো। গৈছো আৰু বাইটি কৰি আছে কিবা কাম। আমাৰ হাতে ট্ৰেক্টৰ বহি মই ইয়াৰ লগত কিবা কিবি অলপ বক বক কৰোঁ। তো গাইছ এতিয়া আহিলোঁ বাইটিৰ ঘৰৰ পৰা আৰু এইফালে আহিছোঁ খোজকাঢ়ি। আৰু এইফালে পূজাটো কিমান ধুনীয়াকৈ হৈছে, কষ্ট যাবলৈ হৈছে। তো গাইছ এতিয়া আমি সকলো যাই আছোঁ মামীক আনিবৰ কাৰণে। এতিয়া আহিলোঁ বাইটিৰ ঘৰৰ পৰা আৰু আহি আছে মামী। তো আনিবলৈ গৈ আছোঁ মামীক। তো গৈছোঁ আৰু আপোনালোকক দেখাম, চাই থাকিব আৰু গ'ল মামীহঁত লগ পাই গ'লো। আৰু আমাৰ ঘৰৰ ৰাস্তাটো ইমান বেয়া, মামীহঁতৰ অৱস্থা বেয়া অৱস্থা। তো গাইছ এতিয়া পালে মামীহঁত আৰু আমি এতিয়া মামীক লৈ গৈছোঁ। মামীক অলপ আগবাঢ়ি গ'লোঁ কাৰণ ৰাস্তাটো ইমান বেয়া। তো সেইটো কাৰণে মামীক অলপ আগবাঢ়ি আহিলোঁ। Hey guys, good morning. আজি হয় নেক্সট ডে মৰ্ণিং। তো মই এইমাত্ৰ টোপনিৰ পৰা উঠিলোঁ, উঠি চাহ পানী খালোঁ আৰু মোৰ কাণত কি চূণ হয়, চূণ কালি বিচাই উঠিছিলে মোৰ গাত, তো চূণ লগাই দিছিলে, আমাৰ চূণ লাগি আছে। মই আজি দিনটোত কি কৰোঁ চাওঁ বাৰু, আৰু কি কৰোঁ আপোনালোকৰ লগত গোটেই শ্বেয়াৰ কৰিম।
তো এতিয়া একবাৰ বাটৰ ফালে যাওঁ বলক তো গাইজ এতিয়া আহিছোঁ বৌহঁতৰ ঘৰত আৰু বৌহঁতৰ ঘৰত মাতিলে চাহ খাবৰ কাৰণে তো এতিয়া বাজিলে 11টা আৰু বৌহঁতৰ ঘৰত মাতিলে চাহ খাবৰ কাৰণে তো আহিলোঁ সকলো আহিলে মাহী মামী আম্মা মই সকলো আহিলোঁ বৌহঁতৰ ঘৰত তো আছোঁ এতিয়া বহি বৌহঁতৰ ঘৰত আৰু এইফালে ৰিহামণি আৰু বহিছোঁ আৰু কি কৰিম এইটো আমাৰ ঘৰ এইটো বৌহঁতৰ ঘৰ একেলগে এতিয়া চাহ পানী খাই লওঁ তাৰপিছত আৰু কি খাই চাই লওঁ আৰু দিনটো বেকাৰ বৰষুণ দিছে মানে কৰিম কৰিবলৈও পোৱা নাই এতিয়া চাহ পানী খাই উঠিলোঁ আৰু এইখন হৈছে বৌহঁতৰ দোকান তো দোকানৰ বাটত এনেই আছোঁ অলপ টাইম এইফালে দোকান বৌহঁতৰ আছোঁ আৰু এনেই বাটে ফুৰি আৰু একো কাম বন নাই একদম বৰিং লাগি গৈছে আহি পিনে একো কৰিবও নাই বৰষুণো হৈছে এইবিলাক বৌহঁতৰে ঘৰ হয় এইফালে সেইটো কোম্পানী হয় সেইখন পাহৰ এইফালে সেইটো কোম্পানী সেইটো বৌহঁতৰ ঘৰ এইখন বৌহঁতৰ দোকান তো গাইজ আজি আমি আম খাইছোঁ বৰ্তমান এখন মোৰ হাত আজি আকৌ আম খাবলৈ লৈছোঁ আৰু ইমান জলকীয়া কাটি দিছে ইমান জ্বলা হৈছে বাপৰে বাপ ইমান জলকীয়া কাটি দিব লাগেনে বাৰু ইমান জলকীয়া কাটি দিছে একদম পুৰা ইমান জ্বলা আম খাই হালাত বেয়া হৈ গৈছে নাগৰ পানী চাই বৈ গৈছে ৰিয়েকশ্যন চকুৰ পানী জলকীয়া বাইদেউ খাব পৰা নাই আম খালোঁ আৰু ইমান জলকীয়া ধৰাৰ কাৰণে মিঠাই লৈছোঁ খাব মিঠাইও খাইছোঁ আমো খাইছোঁ জলকীয়া ইমান ধৰিছে বাপৰে মিঠাই লগতে আম মিঠাই লগাই আম খাইছোঁ তেতিয়াও আম খাব এৰা নাই আম খায়ে আছোঁ তো গাইজ এতিয়া শিলগুটি খেলি আহিলোঁ ঘৰত আৰু এইফালে মাহীহঁত ঘৰত যাবৰ কাৰণে ৰেডি হৈছে মাহীহঁত গ'ল আৰু এতিয়া মৰমীয়ে বাই বাই চুমা দিয়া তা মাহী চা মাহী বাই বাই মামী বাই বাই সকলোকে বাই বাই এতিয়া পুৰা ফ্ৰী হৈছোঁ কাপোৰ চাপোৰ চেঞ্জ কৰি মানে গা পা ধুই ভাত পানী খাই ওলাই আহিলোঁ বাটৰ ফালে তো ভিডিঅ'টো বহুত লং হৈ গ'ল ভাবিলোঁ ভিডিঅ'টো ইয়াতে সামৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু মোৰ নতুন ভিডিঅ' আপোনালোকে পাই থাকিব ভিডিঅ'টো ইয়াতে সামৰোঁ তেতিয়ালৈকে বাই বাই গাইজ